Please subscribe this channel and like and share my videos. অহা 1 জুলাইত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা। তাৰ পূৰ্বে যুদ্ধকালীন তৎপৰতা চলিছে আবেদনকাৰীৰ বংশবৃক্ষ পৰীক্ষা প্ৰক্ৰিয়াৰ। এই প্ৰক্ৰিয়াৰ পৰা বাদ পৰি যোৱা নাই কাৰাগাৰৰ কাৰাবন্দীও। কটকটীয়া নিৰাপত্তাৰ মাজত হাইলাকান্দিত কাৰাবন্দীসকলৰ বাবেও অনুষ্ঠিত হৈ গ'ল নাগৰিকত্ব পৰীক্ষণ। জেলত থকা কয়দীসকলক পৰ্যায়ক্ৰমে চলোৱা হৈছে নাগৰিকত্ব তথা বংশবৃক্ষ পৰীক্ষণৰ কাম। আমাৰ এইখন এনাৰ্জি বংশবৃক্ষণৰ কাৰণে নটিছ আহে তেওঁলোকৰ অফিচৰ পৰা নটিছক যাৰ নামত কয়দী নামত নটিছ আহে সেই নটিছক আমি এস্কৰ্ট দিওঁ। পুলিচ এস্কৰ্টৰ সদায় যোনটো চেণ্টাৰত তেওঁলোকৰ বংশবৃক্ষৰ কাৰণে পঠোৱা হয় তাত তেওঁলোকৰ ভেৰিফিকেশ্যন কৰা হয় আৰু ভেৰিফিকেশ্যন কৰি তেওঁলোকক যিটো পায় তাৰপিছত আকৌ আমি আৰু ৰিটাৰ্ণ কৰি আমাৰ জেলত সোমাই দিয়ে। এলাৰ্জিৰ কাৰণে লৈ আহিছোঁ ইয়াতে এনাৰ্জি ট্ৰিটমেণ্ট আছে বোলে। এনেকুৱা তেখেতে প্ৰথম নে আৰু লৈ আহিছে? না আমি আৰু লৈ আহিছোঁ আৰু 3-4 আনি লৈ গৈছোঁ আছোঁ। হাইলাকান্দি জিলা কাৰাগাৰত বন্দী 20ৰ পৰা 22 জন কয়দীৰ বৰ্তমানলৈকে এই পৰীক্ষণ সমাপ্ত হৈছে। বংশবৃক্ষ পৰীক্ষাৰ বাবে হলেও মুক্ত আকাশৰ তললৈ নিজৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰাৰ সুযোগ পাইছে কাৰাবন্দীসকলে। হাইলাকান্দিৰ পৰা নীলোৎপল দেৱ, নিউজ লাইভ।